পুনৰবাৰ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা এতিয়া বাজিলে 5:20 হ'লে আৰু মই উঠি মেলি এতিয়া আজি মই আৰু মোৰ লগৰ কেইজনী মিলি মা কামাখ্যা দৰ্শন কৰিবলৈ যাব ওলাইছোঁ। তো এতিয়া আমাৰ 7:30 আছে। তো এতিয়া সোনকালে মই উঠি লওঁ মানে কি মইতো উঠিছোঁৱে, গা পা ধুই লওঁ, লগৰ কেইজনীকো ফোন মাৰোঁ উঠিবৰ কাৰণে, তাৰপিছত লগ পাই আছোঁ। আৰু গা পা ধুই আহি পালোঁ, এতিয়া বাজিলে 6টা বাজিলে। এতিয়া আমি জল্দি ওলাই লওঁ, কাৰণ ষ্টেচন যাই পাব লাগিব সোনকালে, 7:30 যিহেতু ট্ৰেইন আছে। তো পিছত লগ পাইছোঁ, একেবাৰে ট্ৰেইন ষ্টেচনত গৈ কিনে লগ পাই আছোঁ। 2000 years later. একদম ষ্টেচন আহি পালোঁ, একদম ঘামি জ্বলি। এখনো অহা টাইমত ৰিক্সা নাপালোঁ, এয়া বকো আহি পালোঁ। আৰু মই এতিয়া 2 নম্বৰ প্লেটফৰ্মত আহি পাব বুলি কৈছে। আৰু এয়া মোৰ লগৰজনী আৰু বাকী কেইজন টিকেট কাটিবৰ কাৰণে গৈছে। এইখন টিকেট চাই পিনে এয়া আমি গোটেই কেইজনী ইয়াতে যদি এটা লিফ্ট থাকিল হয় ভাল লাগিল হয়। এতিয়া ইমানখিনি খোজকাঢ়ি আহিলোঁ এতিয়া ইমানকেইটা আমি চিৰি বগাই সেইটো পাৰ হ'ব লাগিব। এয়া আমাৰ ট্ৰেইন আহি পালে, এতিয়া আমি উঠিম আৰু এইপিনে সেই খুৰাজনৰ তাৰ পৰা এইটো কিবা গোলপীয়া বস্তু আজি ফাৰ্ষ্ট টাইম মই খাই চাম। ৰাস্তাত পুৰা বৰষুণ দি আছে, চাওকচোন, দেখা পাইছেনে আপোনালোকে? পুৰা বৰষুণ। আৰু এই আমি আহি আজাৰা ষ্টেচনো পাই গ'লোহি, আৰু অকণমান দেৰি পিছতে আমি কামাখ্যা ষ্টেচনো পামগৈ। আৰু ক্ৰচিং থকা বাবে ট্ৰেইনখন ৰৈ দিছে ইয়াতে। এই মোবাইলটো লৈ গৈছিলোঁ ঘৰত, এটা একদম মানে কি কৈ আছিলা কোৱাচোন? কি আৰু ষ্টেচনৰ পৰা নামি আমি এইখন অটো ভাড়া কৰিলোঁ একদম কামাখ্যা মন্দিৰৰ তালৈকে যাব। আমি কামাখ্যা গেট আহি পালোঁ, আৰু আমি ডাইৰেক্ট এইখন অটোতে মানে ওপৰলৈকে যাম। আৰু গৈ পোৱাৰ পিছতেই গোটেইকেইজনী আমি দোকান এখনত গৈ মন্দিৰৰ ভিতৰত নিবৰ বাবে চাকি বন্তি আৰু মাহ প্ৰসাদ আৰু কিবাকিবি অলপ কিনি লৈ ল'লোঁ। আৰু হাতত শৰাই লৈ বলক দৰ্শন কৰোঁ আমি, আৰু ভিতৰলৈ সোমাই যাওঁ। আৰু দেখিছেনে মানুহৰ কিমান ভিৰ, আৰু আমিও জল্দিকৈ চাকি বন্তিখিনি জ্বলাই লৈ লওঁ। আমি পৰিক্ৰমা আৰু চাকি বন্তি দিলোঁ। বৰ্তমান আমি 4জনে ইয়াতে বহি আছোঁ। আমি ইয়াতে অকণমান টাইম থাকোঁ, তাৰপিছত আৰু ঘৰত যাবলৈ ভাবিছোঁ। আৰু বাকী তোমালোকৰ আহি কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে। অলপ টাইম বহোঁ, তাৰপিছত ফটো চটো উঠি কেনে আমি যাম। আৰু তাৰপিছত ক'ত যাওঁ, ফেঞ্চি যাম চাগে, তাৰপিছত ক'ত যাওঁ দেখাই থাকিম আৰু আপোনালোক। আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল, আৰু এতিয়া ইয়াতে মানে দোকানত এই তাইৰ লগৰজনে কিবাকিবি কিনি আছে। তাৰপিছত ইয়াৰ পৰা চিধাই আমি ওলাম, ওলাই কিনে গাড়ীত উঠি কিনে আমি চাগে ক'ৰবাত ফুৰিব যাম। ক'ত যাওঁ এতিয়ালৈকে ফিক্স হোৱা নাই, তাৰপিছত জনাই আছোঁ ক'ত যাম। কামাখ্যাৰ পৰা চিধাই বাছত উঠি এতিয়া আমি পাণবজাৰলৈকে আহিলোঁ। পাণবজাৰৰ পৰা এতিয়া আমি মানে ভাবিছোঁ দৌল গোবিন্দ মন্দিৰ যাম বুলি। এইপিনে আগত আছে এই তিনিটা, আৰু পিছপিনে মই চাই লওঁ। আৰু এজনীৰ মানে পানীৰ প্ৰতি বহুত বেছি ভয়, তো এতিয়া মানে আমি ভাবিছোঁহে দেই দৌল গোবিন্দ যাম বুলি, কিন্তু যোৱা হয়নে নহয় এতিয়ালৈকে ফিক্স হোৱা নাই। তো তালৈকে যাই লওঁ, তাৰপিছত গম পোৱা যাব আৰু কি হয়, যোৱাটো ফাইনেল হয়নে নহয়। আৰু এয়া আমি ৰূপে আহি পালোঁ। এতিয়া আমি টিকেট কাউণ্টাৰলৈকে যাই আছোঁ টিকেট কাটিবৰ কাৰণে। চাওঁ এতিয়া টিকেট পাওঁ নে নাপাওঁ। আৰু আমি টিকেট ল'লোঁ, আৰু এতিয়া আমি ৰূপৱেল তালৈকে যাই আছোঁ আৰু উঠিবৰ কাৰণে। এইখন আমাৰ ৰূপৱে, আৰু এইখনতে যাম আমি। আৰু এতিয়া আমি যাবৰ কাৰণে পুৰা ৰেডি হৈছোঁ, আৰু এনে আছে কিজনে। তোমালোকে ৰেডিনে? গীতু ৰেডিনে? এক্সাইটমেণ্ট কেনেকুৱা? উঠিছোঁ বাৰু আগতে সিহঁতৰ লগত যাম, আৰু আজি দৌল গোবিন্দ মন্দিৰ তালৈকে মন্দিৰত নিয়ে বাৰু ভিতৰৰ ভাগটো তালৈকে যাম। তাৰপিছত সেইখিনি বাছ বাগি যাম আৰু ষ্টাৰ্ট হৈছে আৰু লাহেকৈ। আমি এতিয়া পামেই আৰু বেছি টাইম নাই। এতিয়া আমি মানে পুৰা মাছখণ্ড যাই পাইছোঁ, উমানন্দ মন্দিৰ সেইটো। আৰু এই একদম বহুত বেছি মানে এই ভয়াটো কিবাকৈ উঠিছে। মানে কেনেকুৱা লাগিছে উঠি কিনে? কেনে লাগিছে? আচ্ছা
ठीक है আমি ৰূপৰ পৰা নামিলোঁ এতিয়া ৰিক্সাত উঠি দৌলগোবিন্দ মন্দিৰলৈ আমি আৰু এয়া আমি আহি পালোঁ দৌলগোবিন্দ মন্দিৰ এয়া ইয়াতে চাকি বন্তি আমি কিনি আছোঁ আৰু এয়া হ'ল মন্দিৰৰ প্ৰসাদ আৰু তাত মোৰ বেছি ভিডিঅ' কৰাও নহ'ল তাৰ পৰা কাৰ্যালয়ৰ পৰা কৈ দিয়া হৈছিলে যে মানে বান্দৰ বহুত বেছিয়ে আছে মোবাইল আৰু বেলেগ বস্তুবোৰ ভালদৰে ল'ব দিছিলে সেইটো কাৰণে আৰু বেছি ভিডিঅ' কৰা নহ'ল আৰু তাত অলপ টাইম থাকি আমিও জল্দি ঘৰৰ বাবে ওলাই দিলোঁ আৰু এতিয়া আমি অটোৰ পৰা নামিলোঁ নামি কেনে এতিয়া আমি খোজকাঢ়ি যাই আছোঁ খোজকাঢ়ি কেনে এতিয়া আমি একো যিহেতু খোৱাও নাই তো খাব যাম বুলি ভাবিছোঁ ফাৰ্ষ্ট খাই মেলি এতিয়া তাৰপিছত চিধা ঘৰ যাম আৰু বাকী ইপিনে ইহঁত তিনিজনী এনেকৈ যাই আছে এইপিনে মই আৰু ধাৰাপুৰত থকা বানপাতিখনত আমি খাব সোমালোঁ গোটেইকেইজনীৰে বহুত বেছিয়ে ভোক লাগি আছিলে আৰু এইখনত কোনে কোনে খাব আহি পাইছে এটা কমেণ্ট কৰি জনাবচোন আৰু এইপিনে আমাৰ খানাও আহি গ'ল আৰু 1 মিনিটো টাইম নষ্ট নকৰি আমি লগালগ খোৱাত ব্যস্ত হৈ পৰিলোঁ তাৰে খানাবোৰ সঁচাই বহুত বেছিয়ে টেষ্টি আছিলে আৰু এয়া আমি বকো আহি পালোঁ আৰু ইয়াতে প্ৰসাদ ভগা-ভগি হৈ আছে কাজিয়া নেকি কাজিয়া নহয় মা মৰম নেকি কি চকলেট এইটো ৰ'জ নাম নাজানো পূৰ্ববী আচ্ছা অ'কে মানে আজিৰ ভিডিঅ'টো ইয়াতে